one of the main roads in Ward number 4 of Difu town in Karbi Anglong under Difu municipality is all inhabited by our tribes people, Karbi people. The condition of the road, you can see how it is. Much money has been spent for celebrating this and that functions and for decorating to please the eyesight of visitors from outside. But the actual picture of the Karbi people, of the tribal people, is this. They have got no road, they have got no good school, they have got no medical facility, they have got no electricity, they have got, first of all, the worst thing, they have got no food to eat, they have got no food to construct, they have got no money to construct their houses. All houses, 90% of the houses of Karbi Anglong, of the tribal people, are constructed with mud plaster, with bamboo and mud plaster. It is a sorry state of affairs. Unless the political leaders change their mind, our people will never develop. They always shout developing, development, development. They always shout Sobka Vikas. But you can see what kind of Vikas. There is no Vikas. Sobka Sat, Sobka Vikas. But you know, this Sobka Sat, the word within Sat, our tribal people do not fall. The Sobka Vikas, Sobka Sat, Sobka Vikas. This is only for other non-tribal people who come to Karbi Anglong to encroach our land and our political rights. This is the position. এইটো বোলে ওয়ার্ড নম্বর 4 হয় রাস্তাটো আপোনালোকে দেখিছে আমি আহোঁতে আমাৰ কাৰ্বি পিপল ট্ৰাইবেল পিপল the Karbi, the Kuki, Rengma, Dimasa, Garo people, the condition is like this. এই অৱস্থাটো তেনেকুৱা তেওঁলোকৰ ঘৰৰ অৱস্থা তেওঁলোকৰ স্কুলৰ অৱস্থা তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা আৰু এডুকেশ্যনেল অৱস্থা স্কুলৰ অৱস্থা ৰাস্তাৰ অৱস্থা এইটো হয় এনেকুৱাহে হয় আৰু সেইফালে আমাৰ গভৰ্ণমেণ্ট আৰু আমাৰ CMA সদায় ডেভেলপমেণ্ট বুলি কৈ থাকে প্ৰাইম মিনিষ্টাৰে সবকা সাথ সবকা বিকাশ বুলি কৈ থাকে ৰাস্তাটো চাই ল'ব ঘৰটো 90% ঘৰ ট্ৰাইবেল সকলৰ 90% ঘৰ সব মাটি আৰু বাঁহেৰে কৰিব আৰু মাটি আৰু গোবৰেৰে লিপিব এইটোহে আমাৰ ষ্টেণ্ডাৰ্ড ঘৰ বুলি কয় আমাৰ কাৰ্বি আংলঙত আৰু এইবোৰ অৱস্থা আমাৰ লিডাৰ সকলে যিবিলাকে ইলেকশ্যনত জিকিছে বাই ফোর্স জিকিছে তেওঁলোকে নজৰত নাৰাখে এইবোৰ নিজৰ কথাই তেওঁলোকে মাত্ৰ চিন্তা কৰে
90% ভাবি লওক 90% চব মাছ প্লাষ্টাৰ এইটো ঘৰ নিচিনা এইটোহে ষ্টেণ্ডাৰ্ড ঘৰ আমাৰ কাৰ্বিসকলৰ চাই লওক ছাৰ এটা কথা সুধিম আজি আপুনি যে ইয়াত আহিছে যে আপুনি টিফু চহৰত আপুনি গাঁৱত আহিছে আপুনি এই ঘৰখিনি দেখি পেলাই আপুনি কেনেকৈ লাগিছে অৱস্থা আমিতো খুব দুখ লাগিছে কিন্তু ইলেকশ্যনত আমি নিজিকো আমাক জিকিব নিদিয়ে সেইকাৰণে আমি তেওঁলোকক সহায় কৰিব নোৱাৰো সহায় বুলি নহয় এইটো তেওঁলোকৰ কাৰণে কাম কৰিব নোৱাৰে এইটো যিবিলাকে ইলেকশ্যনত জিকিছে তেওঁলোকৰ সহায় বুলি নহয় তেওঁলোকৰ কাম এইটো কৰিবলৈ মানুহৰ ঘৰ অৱস্থা তেনেকুৱা ছাৰ এটা কথা সুধিম আপোনাক মই পৰহিও আপুনি এটা কথা মই ছ'চিয়েল মিডিয়াত পাইছোঁ এই ছ'চিয়েল মিডিয়াত আজি আমিতো সেইদিনাখনতো আমি শ্বপিং চেণ্টাৰ যিটো আপোনাক দেখি পাইছোঁ কিন্তু আজিতো ডিফু চহৰত ৱাৰ্ড নম্বৰ 11 ৱাৰ্ড নম্বৰ 4 এই ৱাৰ্ড নম্বৰ 4ত যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল মিউনিচিপাল বৰ্ডৰ পৰা যিটো ভাৰত চৰকাৰে যিটো এটা ঘৰ দিছে 2.5 লাখ টকা এই ঘৰটো কি কাৰণে পোৱা নাই ছাৰ আপুনি কওকচোন মই জনামতে সেইবোৰ ঘৰ বেছিভাগে নন ট্ৰাইবেল বিলাকহে লয় বেংগলী বিহাৰীসকলেহে বেছিকে লয় সেইকাৰণে আমাৰ ট্ৰাইবেলসকলে নাপায় নহয় এটা কথা কম ছাৰ কাৰ্বি আংলঙৰ বিশেষকৈ লাংহিন সমষ্টিত কিন্তু তাত অজনজাতিবিলাক আছে যিবিলাক বেংগলী মুছলিম আদি আৰু নেপালী তেওঁলোকে যে এই ঘৰখিনি পাইছে কাৰ্বিসকলৰ ডিমাচাসকল ৰেংমাসকল কুকিসকল গাৰোসকল আৰু খাচীসকল তেওঁলোকে এইবিলাক ঘৰ কিয় নাপায় নোপোৱা কাৰণ হ'ল আমাৰ কাৰ্বি পলিটিকেল লিডাৰ্ছসকলে যিবিলাক বিজেপিত আছে বা কংগ্ৰেছ আইত আছে সেইবিলাক ভয়াতুৰ তেওঁলোকৰ ভয়াতুৰ আৰু তেওঁলোকৰ চকীটো হেৰাই যাব বুলি তেওঁলোকে ভয়তে আমাৰ কাৰ্বি আৰু ট্ৰাইবেলসকলক সহায় কৰিব নিবিচাৰে বা দিব সহায় বুলি নহয় দিব নিবিচাৰে যিটো তেওঁলোকে প্ৰাপ্যটো সহায় বুলি আমি ক'ব নোৱাৰো তেওঁলোকৰ প্ৰাপ্য সেইটো তেওঁলোকে দিব নোখোজে কাৰণ তেওঁলোকে ভয় কৰে যে নন ট্ৰাইবেলসকলে তেওঁলোকক ভোট নিদিব আৰু তেওঁলোকে নিজিকিব এইটো বুলি ভাবি পেলাই ভয় কৰি পেলাই আমাৰ ট্ৰাইবেলসকলক যিটো তেওঁলোকৰ প্ৰাপ্য হয় ঘৰ পাব লাগে স্কুল পাব লাগে স্বাস্থ্যৰ কাৰণে মেডিকেল ডাক্তৰ মেডিচিন পাব লাগে সেইবিলাক তেওঁলোকে নাপায় পানী খোৱা পানী তেওঁলোকৰ নাই অৱস্থা খুব বেয়া দেখিছে এইটো মাট প্লাষ্টাৰৰ ঘৰ এই ৱালটো কেনেকুৱা হয় চক ৱালখিনি চব তেনেকুৱা তেওঁলোকৰ ইচ্ছা কৰি কৰা নাই নহয় এইটো আমাৰ ঘৰ মালিকসকলে এইটো আমি তেনেকে থাকিম বুলি কোৱা নাই নহয় তেওঁলোকে কংক্ৰিট বিল্ডিঙত থাকিব খোজে কিন্তু তেওঁলোকক সেই কংক্ৰিট বিল্ডিং সাজিবলৈ তেওঁলোকক শক্তি নিদিয়ে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু আছাম গভৰ্ণমেণ্টে এইটো বহুত দুখৰ কথা the houses are all mud plaster they have got no monetary power to construct their house because all facility all money have been misappropriated by the CM, EM, MP ministers and the people are living in abject poverty. They are not only poor but they are wretched. And out of this, the fund which has been brought for the development of
tribe people from Ministry of Tribal Welfare. Fund has been brought. Now, the fund never reaches the tribal people. It reaches only the ruling class people, their relatives, their sons, their daughters. And tomorrow we will be celebrating 71st year of foundation of Karbi Anglong. And lots of money will be spent. We will show to the Bollywood actors and actresses how developed we are. But they do not know how backward we are, how poor we are. They will not know because they have not been shown the real state, the real affairs of the district is not shown to them or to the other people, not to the Bollywood actors and actresses only, but even the people of Assam do not know what is happening in Karbi Anglong. %90 of the houses of tribal people are all mud plastered house, without electricity, without water supply, without food to eat, without food to purchase their clothes, without food, without money for sending their children to educational institutions. They cannot educate their children because they are too poor. So this is the position. Their house, we can see through from here on the other side of the houses, because the houses are like only mosquito net or some kind of a net only. This is because they have not done it willingly. They want to develop, but they have not been allowed to develop. Ward number 4 or Bahinda. বেমাৰী হৈছে, কিন্তু ইয়াত ডিফুত এই বেমাৰটো ট্ৰিটমেণ্ট কৰিব নোৱাৰে। ইয়াত মেডিকেল কলেজ আছে, তথাপি এইটো ট্ৰিটমেণ্ট কৰিব নোৱাৰে, শক্তি নাই আমাৰ মেডিকেল কলেজে এইটো কৰিবলৈ ট্ৰিটমেণ্ট কৰিবলৈ শক্তি নাই। সেইকাৰণে তেওঁলোকে ডিমাপুৰলৈ যাব হৈছে না, ডিমাপুৰহে গৈছিলে আপোনালোকে, কিন্তু ডিমাপুৰতো এইটো নোৱাৰে বুলি এতিয়া গুৱাহাটীলৈ যাব লাগিব, GMCH গুৱাহাটীলৈ। কিন্তু তেওঁলোকে তাত যাবলৈ কি হ'ব নহয় জানো, টকা ক'ৰ পৰা হ'ব? সেইটো অৱস্থা কাৰ্বি আংলং ডিফু চহৰত। এইটো মেডিকেল নাই, ইয়াত চিভিল হস্পিটেল নাই, যিটো চিভিল হস্পিটেল থাকিব লাগিছিল সেইটো চিভিল হস্পিটেলো এবলিছ কৰি থৈ দিছে। সেইকাৰণে দুখীয়া মানুহৰ কাৰণে আকৌ বেছি কষ্ট হৈছে। বেমাৰটো কি বুলি কয় কপিয়াকেছো বোলে? ইয়াত কেঞ্চাৰ বোলে এখেতৰ, আৰু কেঞ্চাৰটো ডিফু বা কাৰ্বি আংলঙত কেঞ্চাৰটো বহুত হয়। ইয়াত কিহৰ কাৰণে হৈছে আমিও গম পোৱা নাই। এইটো কোনোবাই কিবা পয়জন দিলে নেকি আমাৰ ফুড, আমি যিটো খাওঁ পেকেটত, নহ'লে ব্ৰইলাৰত, নহ'লে গাহৰি মাংসত কিবা দিলে নেকি ক'ব নোৱাৰোঁ। কিন্তু ইয়াত বেছিকৈ কেঞ্চাৰো হয় কাৰ্বি আংলঙত। Nangli rongke kopi mayang teh ha? Siri kang net ward number 4 di nangli garang osa. Je tenap Karbi Anglong de Katalon Taralang Solong. Je tum district Kelong Peningkan Troksikep Kecok Troksikep raisi kecok labang so Katalon nangli ningarong maputata. Nili la bangke ning bangke anarong nunde. So ni hunduk sesel sido nili bangke. Kopi apa lah ni hunduk ya? Mane ili tum
là so adim bữa tây bà khai sinh một là cái thuê đằng chuyện rất tốt thì nín mà thay ki bidun thì bi đun rất là nhiều cái năng tung government a facility ko pipi lo kelong nan cái năng linh than tha nín tung cái đặc sản này cái có vào ta long lệ hem ta nó là town committee bên pilo lai hum khó năng pig lo lan về là ring ta nín cho hàng năm có lo ring ta nín rong asar hem ta nín pig thap ta na pig rong asar hem ta chom lo cho hàng năm nín rong asar si cho hàng năm lo commissioner hem ta me cho hàng năm lo nín commissioner amen son lo sadhana rong pipi di cái năng tung là don pharoi sira ho puti cái don pharoi truck skebra phong bong pen và năng tum job card là pen ai là nó son là government a hem cái long et lo mante là job card me là ni long lap le đi long le tum sik ong la long lang đi ration card me long et le long et đi long le tum da cái sangก็ทันมา sang bang long tin sik kapre po kisuman tum nang chetan tan than gun tu si buแต่นางเลยนิ่งกันทรอกซิเก็บน้องละบางสกัดตลอดนางเลยแฮมตาน้องตังเตลังดีเตละบางแกนางเลยนิ่งกังซ้ำลงมานี่ละไม่นี่ไม่ซ้ำอีกได้เลยนางเลยการเบียงลงกัจจาริยาเสียมตุ้มหันนิ่งกังซ้ำดูลมันเต็มน้องนี่ละสุดแต่ไม่แต่งซ้ำอุ้ยเดี๋ยวสมมติว่ามันน้องตาเคลมลังนี่ตุ้มจกสิเดี๋ยวสมมติว่าสินี่ละสับไว้ละนิ่งบางไว้ตุ้มจัดซ้ำตาวน์วาร์ดนัมเบอร์4เลยดีละเตละเป็นจอลจีวันมิชชั่นนางเลยตุ้มละบางโซสกิมลงลงมาลงเลยดีสารพิษแต่บางลงมาchuru lo nang le pini la bang solam nang ajai dun thek por rada long lam nang plang thek por nang le fan churu lo rong sar kardo